গুড মৰ্ণিং গাইজ। আমি ৰাতিপুৱা হ'ল আজি, তাৰপিছত আমি ৰাতিপুৱা উঠিলোঁ। ৰাতিপুৱা উঠিয়ে মৰ্ণিং ৱাক চক কৰি আহিলোঁ আৰু এতিয়ালৈকে আমাৰ উঠছো মই আগতে উঠছো গত্তা মিছা কথা বুজি গৈছে। ই মোক ঘুমে থাকবা গৈছিল তাতে ফটো কৰিব বুলি, কিন্তু মই নললো আৰু মিছা কথা আহিলা। তো কথা এটা হ'ল বৈদ্য গুড মৰ্ণিং, মজা লাগছে। অলপ ইয়াত ঠাণ্ডা আছে কিন্তু না ঠাণ্ডা আছে বাহিৰত মজা লাগি আছে অলপ বাহিৰত। আৰু গাইজ এতিয়া আমি অলপমান ওলাই যাম মানে যিহেতু বন্ধ আছে যি, তাৰ কাৰণে আমি অলপমান ঘূৰি পাকি আহোঁ। চাওক আপোনালোকে চাই থাকক কেনেকৈ কি হয়। হেল্ল', আমি এতিয়া কি করছো এই পিলপিল ললো মানে রিক্সা আৰু পিলপিলি ৰিক্সা বেলেগ গৈ আছো এতিয়া মানে বজাৰ মেইন বজাৰ গৈ আছো, নেপালৰ মেইন বজাৰ। তো তাতে কিছুমান বস্তু আমাৰ ল'ব লগা আছে, সেইখিনি সেইতে ল'ব গৈ আছো। তো বাকী গৈ থাককচোন এতিয়া ৰাস্তা ঘাট কি কেনেকুৱা ক'ৰ কি দোকান পোহাৰ আমিও দেখা নাই, আমিও চাওঁ, আপোনালোকেও চাই থাকক। এইটো নৱ দুৰ্গা মন্দিৰ। আৰু এইবোৰ একদম টোটেলি বজাৰ আৰু বজাৰ, পিলপিলি চবতে আছে, টেনশ্যন নাই। এইবোৰ হৈছে অটো, ইয়াৰে লোকেল অটো। এই পুলিচ বাইদেউ এই নেপাল। আৰু এই জাগাখিনি যে আহি পালো, এইখিনিৰ নাম হৈছে কি 1 কিলোমিটাৰ। হা 1 কিলোমিটাৰ না দাদা? 1 কিলোমিটাৰ জাগাৰ নাম 1 কিলোমিটাৰ। কেনে লাগে হা? আৰু এই আহি পালো আমি ক'ত, বৃত্তামোৰ টাউন। এইখন হৈছে মানে বৃত্তামোৰৰ মেইন টাউনখন, বৃত্তামোৰ টাউনখন আৰু মেইন টাউন। মেইন বাজারটো এটাই না দাদা? তো এই বাজারে আগত আর বাজার নাই, এইটাই বাজার। এতে মানে বস্তু টস্তু পাই যাম না, সব মার্কেট বস্তু টস্তু পাই যাম না, তাহলে হলে ঠিক আছে। ইয়াতে মজা। অসমীয়া কৈ আছো, কিবা বুজি পাল না নাই? এটা যিয়ক দে পাই। ই কিবা জামেলা লাগাইছে বিদ্যা। মানে আমি অটোত উঠোতে ইণ্ডিয়ান বুলি কৈছিলোঁ, মানে 50 টাকা ইণ্ডিয়াৰ। আৰু নেপালীৰ কিমান ৰে? নেপালী কা কিতনা ভাড়া? 6 নেপালীৰ 100 টাকা। ইয়াৰ লগত নেপালী টাকা আছে, মানে আমাৰ লগত ইণ্ডিয়ান নাই। এবাৰ আহি এটা জামেলা লাগাই দিছে 10 টাকাত। খুৰা ভাল বঢ়িয়া, ভাল লাগছে, মজা। আচ্ছা হেল্ল', আমি আহি পালোঁ ক'ত এতিয়া? বৃত্তামোৰ বাজাৰ। তো এতিয়া আমি কি আছে, ইয়াতে শ্বপিং কৰিব লগা আছে। তো শ্বপিং হল মানে বিশেষ একো নাই, চেণ্ডেল আছে, টুথপেষ্ট আছে, তাতেও পায়। মানে তাত মানে বজাৰত আহিলোঁ, আজি চানডে অফ পালোঁ আমি, এনেও বন্ধ। তো সেইকাৰণে মানে আমি অলপ বজাৰ কৰিব আহিলোঁ আৰু। তো এটা চাং কি তাতে দাম বেছি, কাৰণ সি গ'লে ভিতৰ হৈ যায়, মোটামুটি 3 কিলোমিটাৰমান আহিলোঁ। তো ভিতৰত হৈ যায়, বেছি হৈ যাব। তো সেইকাৰণে মানে ইয়াতে আহিলোঁ, বজাৰ অলপমান কৰোঁ। চাং কি হয়, ক'ত কি পাং। আহি এইখন কিবা মল পালোঁ, ইয়াতে লেখা আছে চেমচাং। আৰু এইটো মলটাৰ নাম চেমচাং নাই এতিয়া কিয়? নহয় মলটা এই যে হনুমান চেন্ট্ৰেল। এয়া মলৰ ভিতৰত অলপ লাহে কথা কৈ আছোঁ, কাৰণ ইয়াতে বহুত প্ৰব্লেম হ'ব পাৰে কিছুমানৰ। এয়াই আৰু ভাল লাগছে মলটা না মলটা এনেও ভাল লাগছে, কিন্তু মজা লাগছে। আৰু ইয়াতে বহুত দোকান আছে, জেন্টছৰ, লেডিছৰ। এয়া লেডিছ চব বেলেগকৈ ভাগা আছে। তো ভাল লাগিছে আৰু বস্তু। তো আমি আৰু এতিয়া ওপৰত আৰু দোকান দেখা পাইছোঁ। তো ওপৰতো চাওঁ, ষ্টাডি ইন অষ্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড। ইয়াৰ পৰা আপুনি অষ্ট্ৰেলিয়া নিউজিলেণ্ডত যাব পাৰে। আৰু এটা ফেচিলিটি আছে, গম পাইছা না? ইয়াৰ পৰা যদি বাহিৰত পঢ়বা যা, অষ্ট্ৰেলিয়া হওক নিউজিলেণ্ডে হওক, ইণ্ডিয়াতকৈ এটা খৰচাটা কম। তো এখন দোকান, বাপৰে বাপ, কি ড্ৰেছ পাতিয়ে, বম ভাল লগা। বেগগিলা নাচায় কিয়, লেডিজ বেগ। মোৰ ভাল লাগছে, বাকী গম নাপাওঁ কাৰ কেনে লাগে। আৰু এই প্ৰিণ্টটো চাইছে নে নাই? প্ৰিণ্টটো একদম পুৰা 3D প্ৰিণ্ট, কিন্তু অৰিজিনেল এতিয়া হেৰি নহয়, এতিয়া প্ৰিণ্টে হয়। যেনিবা এই লাৰি দেখাইছোঁ মই, চব এটা হেৰিয়ে হয়, এনে হেৰিটো শ্বেডোটো আঁকাইছে, সেইকাৰণে 3D টাইপ লাগছে আৰু বঢ়িয়া। আৰু চেণ্ডেল লৈ আছে মুন্নাই, চেণ্ডেল বিচৰি পালোঁ। হ'ব চলব। চেণ্ডেলো কি চেণ্ডেল বে? নেইমাৰ জুনিয়ৰ বোলে হাতী। কেইযোৰা? দুইযোৰ চেণ্ডেল দুইযোৰ লৈ ইণ্ডিয়ান 500 টাকা এটা দিলোঁ, দি কেনে নেপালী 20 টাকা এটা দিলোঁ, দি কেনে নেপালী 500 টাকা এটা পালোঁ।
তাৰমানে অলপমান উলট পালত ইণ্ডিয়ান মানে 1.6 আৰু এইটো মানে ভেকি হিচাপে ধৰি ল'লে মানে নেপালৰ 10 টকা ইণ্ডিয়াৰ 6 টকা কি কলগেট আৰু ব্ৰাছ এটা এটা ব্ৰাছ ললো এটা কলগেট ললো মজা 55 হল আমাৰ কিমান আমার না এটা হারে দিন দে দে 500 खुला हो क्या 500 का खुला हो ठीक है नहीं खुला है ये देने को दिक्कत हो जाएगा হৈ গ'ল কলগেট ললো ব্ৰাছ ললো ভৰাই ল যে চেণ্ডেল ললো টুথপেষ্ট ললো ব্ৰাছ ললো আৰু কিবা কিবি ল'ব লগা আছিল কিন্তু কিবা এটা কাম ওলাল আমাৰ সেইকাৰণে ইয়াৰ পৰা যাব লগা হ'ল তো এতিয়া এইখন মাৰ্কেটৰ পৰা গৈ আছোঁ বেলেগ ফালে যাম তো এতিয়া এয়া অটো তো অটো যাচোন অটো সুধি ল কিমান লয় क्या बोला समझते नहीं है यार आप মজা বজাৰ চজাৰ হ'ল এতিয়া গৈ আছোঁ আমি একদম ক'লৈকে ৰুমত গৈ আছোঁ মানে কিবা এটা আমাৰ কাম ওলাল সেইকাৰণে গৈ আছোঁ তো আহি পালোঁ মোটামুটি আমি ৰুমৰ ওচৰত আহি পালোঁ অটোৰ পৰা নুমিলোঁ ৰুমৰ ওচৰত আহি পালোঁ এই ই কসম কৈছোঁ বিদ্যা আপিগিলা কি বগা বেতে আপি বগা বোম বগা আপি বিদ্যা এই পাগলা বি এনে এনে মারবো এই তো হারা পর্যন্ত অসমত যাই পাবা নাই হারা ইলা জি হক বোম বগা তই নিজে হবা হয় না নহয় বগা হয় ভাল লাগছে মই যাম এই বম মারবো ভাই হ্যাঁ রক তো গাইজ এইখন হৈছে আমি থকা হোটেলখন নিউ ইণ্ডিয়ান হোটেল এণ্ড লজ ইয়াতে খোৱা থকা গোটেইখিনি সুবিধা পাব আপুনি তো মানে এতিয়া ক'ত গৈ আছোঁ লজৰ ভিতৰত মানে ৰুমৰ ভিতৰত আৰু উঠি আছোঁ তো গাইজ আৰু এটা কথা হ'ল যে আমি এটা আজি ৰুমটো সলনি কৰিলোঁ সেইটোত মানে সেইটো ৰুমত অকণ ঠাণ্ডাটো বেছি পাইছিলোঁ আৰু এইটো দেখিব পাইছে এইটো হ'ল মেইন চুইচ এইটো অন কৰিলেহে মানে ভিতৰত লাইটবিলাক জ্বলে মানে এইটোৱে আমাৰ ৰুম এইখন এখন বিচনা এইখন মোৰ এইখন মুন্নাৰ ইয়াতে এইটো হৈছে আমাৰ টয়লেট আৰু ইয়াৰ পৰা ভিউটো দেখুৱাওঁ আৰু এয়া হৈছে মেইন হস্পিটেলখন মেচি আই হস্পিটেল নেপালৰ যিখন মেচি হস্পিটেল এইখন হ'ল মেইন হস্পিটেলখন তো এয়া বন্ধুসকল আমি ৰুমৰ পৰা ওলাই আহিলোঁ অলপমান বাহিৰত নেপালখন ফুৰোঁ বুলি তো আগত কিবা এটা সাউণ্ড হৈ আছে বিদ্যা কৈছে কিবা এটা সাউণ্ড হৈ আছে কিবা ফাংচন হৈ আছে বা কিবা হৈ আছে কিবা হ'ব পাৰে আইতাতে লাইট চাইট বম লাইট চাইট জ্বলি আছে এয়া দেখা পাইছে না ইলা ও বিৰাট লাইট বি কিবা হৈ আছে খাটাং ফাংচন Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. তো এতিয়া আমি ফাংচন মানে শেষ কৰি ওলালোঁ ইয়াৰ পৰা তো ফাংচন দেখি বহুত ভাল লাগিল বহুত মানে মজা আৰু মানে গীতবিলাক বিৰাট ভালকৈ উপভোগো কৰিলোঁ ডান্সো দেখিলোঁ কিন্তু বুজি নাপালোঁ যদিও মানে বস্তুখিনি ভাল লাগছে আৰু তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু বেছি দীঘলীয়া নকৰোঁ তো আৰু এটা পাৰ্ট থাকিব আমাৰ 3 নম্বৰ পাৰ্ট তাতে গোটেইখিনি ৰিভিল হ'ব যে কেনেকৈ ডক্টৰক দেখাব লাগে কেনেকৈ নাম্বাৰ ল'ব লাগে মানে টিকেট ল'ব লাগে গোটেইখিনি তাতে কভাৰ কৰিব চেষ্টা কৰিম তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আগৰ ভিডিঅ'টো চাবলৈ অথবা আমাৰ নেক্সট নটিফিকেশ্যন মিছ নকৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ঘণ্টিটো দবাই দিব ধন্যবাদ